ভুলতে ছোৱালী এজনীক কিবা এটা সুধি পালোঁ চ' মোৰ পিছে পিছে দৌৰ মাৰি আছে ছোৱালীজনী কৈছে তোমাকে লাগে বোলে মই পলাইছোঁ তাৰ হে গাইজ ৱেলকাম বেক টু মাই চেনেল আনাডাৰ ভিডিঅ' বৰ্তমান আছোঁ মাণ্ডৱী গাঁৱত আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ সেইখন পাহাৰত মানে এইখন পাহাৰৰ নাম হ'ল মাণ্ডৱী পাহাৰ চ' সেইখন পাহাৰতে আমি উঠিবলৈ চেষ্টা কৰিম চাই থাকক আমি যাবলৈ ওলাইছোঁ চাই থাকক মাণ্ডৱী পাহাৰত উঠিম আৰু সেইপিনে মোৰ লগৰ এটা আহি পালে নামটো কৈ দে তোৰ বিদ্যা সিং টিচু কি খবৰ খাতি ভাল নাই দে ভাল না ক'ত আছো এতিয়া ঘৰত আছোঁ মই ঘৰতে আছো তই মাণ্ডৱী পাহাৰত উঠিম বুলি ভাবিছোঁ কি কৰোঁ উঠিব পাৰে যাবি তই মই আকৌ অলপ ইয়াতে ৰখিব লাগিব মানুহ কাম আছে অ'কে বাৰু কেছ নাই বাৰু অ'কে লগ পাম আকৌ ঠিক আছে অ'কে গাইজ মাণ্ডৱী গাঁৱৰ মাজে মাজে গৈ আছোঁ পাহাৰলৈকে চাওঁ পাহাৰত উঠিব পাৰোঁ নে নোৱাৰোঁ আমি পাহাৰ ৰাস্তাত সোমাই গৈছোঁ এইপিনে মন্দিৰ আহিলে এনেকৈ মন্দিৰ দেখি পাব আৰু এইপিনে চাওক কিমান তামোল গছ লগাই থৈছে আৰু এইটো নতুন ৰাস্তা বনাইছে দেই নতুন ৰাস্তা মজা বড়ো মন্দিৰ আছে ৰখি দিবি নি যাওঁ নি আহি থাকোঁতে পাহাৰৰ ওপৰত মন্দিৰ চালোঁ তাৰমানে মন্দিৰত যাম বুলি ভাবিছোঁ তাকে পাৰ্মিশ্যন আছে নাই এইপিনে পাহাৰৰ ওপৰত আছে এইপিনে বগাব লাগিব এইটো বৈদ্য বগাব লাগিব আৰু ইয়াতে পোৱালিকেইটা মাছ মাৰি আছে মাছ পাইছ তই হে পাইছ না মাছ আছে চিল্লাৰ পাৰ্টি চ' সিহঁতকে লৈ যাম সেইকেইটা হা তোৰ নামটো কৈ দে এবাৰ কি নাম তোৰ হে কি নাই চাহ লাগিব হে ত' সিহঁতকে লৈ উঠিম ওপৰত মন্দিৰৰ ওপৰত অলপ চাই থাকক অ'কে গাইছ এতিয়া পাহাৰৰ ওপৰত উঠিবলৈ ষ্টাৰ্ট দিম দেখিব পাৰে উঠিছোৱে আৰু বহুত কষ্ট হ'ব অকণমান আৰু আধে ইস तरफ যাওঁ বাকী মেৰা চাতাও দেখিব পাৰে কিমানখিনি উঠি আহিলোঁ আৰু বাকী আছে ইমানখিনি উঠিবলৈ সেইখনত যাব লাগিব জুম কৰি দিছোঁ অকণমান এই তাত যাব লাগিব তাত মন্দিৰ আছে ভাগৰ লাগি গ'ল চাগে তলৰ পৰা উঠি আহিছোঁ বৈদ্য ভাগৰ লাগিছে এতিয়া বস্তুটো চাগে ইয়াৰ পৰা চাই একদম গোটেই ইয়াৰ পৰা গোটেই আমাৰ কুঠৰি চুঠৰি চব দেখি পায় ইয়াৰ পৰা একদম কিমান ধুনীয়া লোক কিমান হ'ল ব'ল দৌৰি উঠিম বৌ লাহে লাহে আমি আহি পালোঁ দেখিব পাৰে এই পাথৰত ওম ত্ৰিশূল বনাই থোৱা আছে আৰু কিমান তলৰ পৰা আহিছোঁ চাব পাৰে মজা ওপৰত এনেকৈ মন্দিৰ দেখিব পাৰে ওচৰত নাযায়তো শিৱ মন্দিৰ হয় ভিতৰলৈকে নেদেখাওঁ এনেকৈ দেখাই দিছোঁ আৰু গৈ থাকোঁতেও মানে তলৰ পৰা দেখি পালোঁ মন্দিৰ এইটো কাৰণে সোমালোঁ আৰু আপোনালোকে কমেণ্ট কৰি জনাব কেনেকৈ লাগিলে মন্দিৰটো চাই এজনক পালোঁ তামোল পুলি লৈ গৈ আছে পাহাৰৰ ওপৰত পাহাৰত তামোল পুলি লগাই আৰু ক'ত আপোনাৰ ঘৰ ইয়াতে মাণ্ডু গাঁও আৰু এই মন্দিৰটোৰ নাম কি মন্দিৰটো এইটো মনসা মন্দিৰ মই এনেই শিৱ মন্দিৰ বুলি কৈলোঁ এইপিনে দেখিব পাৰে তামোলৰ পুলি লৈছে ক'ত লগাব এইটো ডাঙৰ পাহাৰ এই ডাঙৰ পাহাৰ কিমান দূৰ লাগিব এইটো কিমান বহুত দূৰ আছে ন ইয়াৰ পৰা 1 কিলোমিটাৰ মান হ'ব 1 কিলোমিটাৰ এতিয়া আপুনি 1 কিলোমিটাৰ যাব তাত ঘৰ চৰ আছে নেকি আপোনাৰ ঘৰ নাই খালি তামোল হেৰি কৰি আছে সেইটো কাজিৰঙাখন দেখি পাইছা ইমান ধুনীয়া লাগিছে समझ लो तुम शायद मेरे ख्याल में तुम एक दिन मिलो मुझे कहीं पे गुमशायद रखा भाई
আপোনালোকে ভাবিছে মইতো কথাটো কৈ আছোঁ কিন্তু চাউণ্ড ক'ত মই কৈ আছোঁ মেইন ৰিজনটো কি হ'ল মই যেতিয়া কেমেৰা অন কৰিছোঁ কেমেৰাটোতো অন কৰিলোঁ কিন্তু মই মাইকৰ ছুইচটো অন কৰিবলৈ পাহৰি থাকিলোঁ এতিয়া গৈ আছোঁ জুম খেতি দেখিব পাৰে পাহাৰত জুম খেতি কৰিছে আৰু চাই থাকক ওপৰলৈকে গৈ আছোঁ অ'কে গাইজ আমি ওপৰলৈকে আহি পালোঁ আৰু দেখিব পাৰে এইপিনে চাংঘৰ আছে গোটেই চাৰিওপিনে ধানৰ খেতি আৰু এইপিনে দেখিব পাৰে চাংঘৰ তাতে খুৰা কেইজনমান বহি আছে আৰু খুৰীও কেইজনমান আছে আৰু দেখিব পাৰে কিমান ধুনীয়া ভিউ অ' শিট অ'কে গাইজ পাৰ্মিশ্যন পাই গ'লোঁ চাংঘৰত উঠিবলৈ তো চাই থাকক উঠি আছোঁ চাংঘৰত লাহে লাহে পৰি নগ'লে হৈছে কৃষ্ণ বাবু বাপৰে ইয়াত আহি যোনটো সুখ লাগিছে কৈছোঁ নহয় আৰু যোন নেচাৰ লাভাৰ চ' সি বুজি পাব এই সুখ অ'কে গাইছ আমি আছোঁ এতিয়া চাংঘৰ ওপৰত আৰু এইপিনে আছে খুৰা আপোনাৰ নামটো কৈ দিয়ক মোৰ নাম আছে হেৰি দিলীপ তাৰু আৰু যে কি কয় এইটো কি খেতি আছিলে জুম খেতি আৰু জুম খেতিৰ বিষয়ে অকণমান কৈ দিয়ক কিবা কিবি জুম খেতিৰ মানে আমি সেইটো 6 মাহৰ পৰা আমি ধান আগত কাটিব ধান কাটাৰ পৰা তাৰপিছতে তামোল লগাইছে আৰু তাৰপিছত আৰু এইটো ৰঙালাও আছে আৰু গোমধান তাৰপিছত কাঠ আলু আছে এইবোৰ লগাই আছোঁ আমি খেতিৰ মালিক এইপিনে আৰু এইপিনে খুৰী বহি আছে খুৰী আপোনাৰ নামটো কৈ দিয়ক মোৰ নাম শ্ৰীমতী সীমা ক্ৰামচাপী আৰু এইপিনে ভণ্টি তোমাৰ কৈ দিয়া একো নহয় লাজ কৰিছে এইপিনে আৰু এইপিনে বাইদেউ আপোনাৰ নামটো কৈ দিয়ক অ'কে গাইজ চাংঘৰৰ পৰা নামিলোঁ খুৰাহঁতক বাই বাই দি দিওঁ বাই খুৰা আকৌ লগ পাম অ'কে বাই দিলোঁ আৰু এতিয়া গৈ আছোঁ এই গাইজ ভুলতে ছোৱালী এজনীক কিবা এটা সুধি পালোঁ চব মোৰ পিছে দৌৰ মাৰি আছে ছোৱালীজনীয়ে কৈছে তোমাকে লাগে বোলে মই পলাইছোঁ তাৰ পৰা আৰু মই কাহিনীটো কৈছোঁ কি হ'ল মানে ছোৱালীজনীয়ে কান্দি আছিলে গৈ আছিলোঁ ছোৱালীজনী কান্দি আছিলে বহি থকা দেখিলোঁ অকলে কান্দি আছে বহি তাৰপিছত কি হ'ল ছোৱালীজনীক সুধিলোঁ ভণ্টি কিহৰ কাৰণে কান্দি আছে তাৰপিছত ছোৱালীজনীয়ে কৈছে যে মোৰ বয়ফ্ৰেণ্ডে এৰি থৈ পলাই গ'ল তাৰপিছত কি হ'ল মই কৈ দিলোঁ যে চিন্তা নকৰিবা ভণ্টি আমি আছোঁ নহয় চিন্তা কৰিব নালাগে আমি চাম তোমাক জাষ্ট ইমানটো ক'ব পালোঁহে তাৰপিছত কৈছে ঠিক আছে তোমাৰ লগতে যাম বুলি কৈছে মই এইটো কাৰণে মই দৌৰি পলাই আহিছোঁ তাৰপৰা মই আৰু ছোৱালীজনী যদি ঘৰলৈকে পাই যায় আৰু তেতিয়াতো আৰু উপায় নাই আৰু এইটোৱে ব্যৱস্থা ল'ব লাগিব এইপিনে আছে দলং সেই দলঙৰ পৰা জাপ মাৰিম আৰু যদি এই ভিডিঅ'টো আপোনালোকে চাই ভাল পাইছে তেনেহ'লে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব আৰু যদিহে নতুন আহিছে মোৰ চেনেলত তেনেহ'লে ছাবস্ক্ৰাইব কৰি যাব আৰু ছাবস্ক্ৰাইব নকৰাকৈ নাযাব আৰু লগতে থকা বেল আইকনটোও দবাবলৈ নাপাহৰিব টাটা এণ্ড বাই বাই আজিৰ ভিডিঅ'টো আপোনালোকক কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব বহুত সোনকালে লগ পাই আছোঁ আমি নেক্সট এটা ভিডিঅ'ত টাটা এণ্ড বাই বাই টাটা बचाओ